Hello friends, welcome to my YouTube channel. আজিৰ বিষয় হ'ল চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'বলৈ আছে। মুখত 40টা কুৱেশ্যন আনচাৰ আছে, কিছুমান MCQ, কিছুমান প্ৰশ্ন উত্তৰ সমান্য ধৰণৰ। নম্বৰ 1, শিশুকেন্দ্ৰিক শিক্ষাৰ প্ৰৱৰ্তক আছিল ক মাৰিয়া মণ্টেছৰী, খ মহাত্মা গান্ধী, গ ৰুছু, ঘ প্লেটো। ৰাইট এনচাৰ অপশ্যন নম্বৰ গ ৰুছু। নম্বৰ 2, জিলা শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডাইট কেতিয়া গঠন হয়? ক 1986, খ 1999, গ 2000, ঘ 2004। আমি জানো ডাইট কেতিয়া গঠন হৈছিল 1986। ক নম্বৰ ডাইট মিন্স ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং। ইংৰাজী স্কুল শব্দটো গ্ৰীক ভাষাৰ পৰা অহা SKUL স্কুলৰ পৰা, খ SKHOL পৰা, গ SCHOL পৰা অহা, ওপৰ এটাও নহয়। ৰাইট এনচাৰ খ SKOL স্কুল শব্দৰ পৰা অহা। আধুনিক শিক্ষা ব্যৱস্থা হ'ল ক শিক্ষক কেন্দ্ৰিক, খ অভিভাৱক কেন্দ্ৰিক, গ শিশু কেন্দ্ৰিক, ঘ পাঠ্যক্ৰম কেন্দ্ৰিক। ৰাইট এনচাৰ শিশু কেন্দ্ৰিক। আধুনিক শিক্ষা ব্যৱস্থা শিশু কেন্দ্ৰিক হয়। আমাৰ কুৱেশ্যন যথেষ্ট বেছি, সেইকাৰণে আমি স্পষ্টকৈ অলপ স্পীডকৈ ক'লোঁ, ক্ষমা কৰিব। আধুনিক শিক্ষা ব্যৱস্থাত এগৰাকী শিক্ষকৰ প্ৰধান কৰ্তব্য হ'ল সাহিত্য চৰ্চা কৰা, সমাজ সেৱা কৰা, শিক্ষাৰ্থীক জ্ঞান দান কৰা, ৰাজনীতি কৰা। ৰাইট এনচাৰ শিক্ষাৰ্থীক জ্ঞান দান কৰা, গ নম্বৰ। ভাৰতবৰ্ষৰ জিলা প্ৰাথমিক শিক্ষা আঁচনি চমুকৈ DPEP বুলি কয়। DPEP কেতিয়া শুভাৰম্ভ হৈছিল ভাৰতবৰ্ষত? 1996 চনত, 1994 চনত, 1997 চনত, 1999 চনত। ক খ গ ঘ অপশ্যনটো চাই লওক। ৰাইট এনচাৰ খ নম্বৰ 1994 চনত গঠন হৈছিলে। DPEP কেতিয়া গঠন হৈছিলে? 1994 চনত। ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰাম। প্ৰতিজনেই একোজনক শিকোৱা, ইচ ওৱান টিচ ওৱান কথাষাৰ কোন আঁচনিখনে কৈছিলে? ক সম্পূৰ্ণ সাক্ষৰতা অভিযান, খ ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন, গ হাণ্টাৰ আয়োগ, ঘ ওপৰ এটাও নহয়। ইচ ওৱান টিচ ওৱান কোনে কৈছিলে? সম্পূৰ্ণ সাক্ষৰতা অভিযানে। ক নম্বৰ ৰাইট এনচাৰ ক। বুনিয়াদী শিক্ষাৰ প্ৰধান প্ৰৱৰ্তক কোন আছিল? ক মহাত্মা গান্ধী, খ বিবেকানন্দ, গ জাকিৰ হুছেইন, ঘ মণ্টেছৰী। ৰাইট এনচাৰ মহাত্মা গান্ধী। বুনিয়াদী শিক্ষাৰ প্ৰধান মুখ্য প্ৰৱৰ্তক আছিল মহাত্মা গান্ধী। ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন কেতিয়া শুভাৰম্ভ হৈছিল? এটা হৈছে সম্পূৰ্ণ সাক্ষৰতা মিছন, এটা হৈছে ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন। ক 1980, খ 1986, গ 1989, ঘ 1988। ঘ 1988। ৰাইট এনচাৰ ঘ 1988 চনত ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন শুভাৰম্ভ হৈছিল। অভ্যাসৰ ইংৰাজী প্ৰতিশব্দ হেবিটছ লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে? ক হেবিটাছ, খ হেবিটেট, গ হাবাট, ঘ হাবাছ। ৰাইট এনচাৰ হেবিটাছ HABITUS হেবিটাছ শব্দৰ পৰা আহিছে, আমি জানিব লাগিব। হেবিটাছ শব্দৰ অৰ্থ কি সেইটো মই আপোনালোকক কৈ দিওঁ। যথেষ্ট সময়ৰ অভাৱ, তাৰ কাৰণে পিছত ক'ম বাৰু লাষ্ট শেষৰ ফালে। মনোবিদ JB ৱাটছনৰ মতে আৱেগৰ ভাগ কেইটা? A 3টা, B 4টা, C 5টা, D 6টা। ৰাইট এনচাৰ অপশ্যন নম্বৰ A 3টা। ইমোশ্যন আৱেগ শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে? A ইমোভিয়াৰ, B ইমোভাৰ, C ইমোভাৰ, D ওপৰ এটাও নহয়। ইমোভাৰৰ পৰা আহিছে। ক'ৰ পৰা আহিছে? ইমোভাৰৰ পৰা আহিছে। ইমোশ্যন শব্দ লেটিন ভাষাৰ ইমোভাৰৰ পৰা আহিছে। ইমোভাৰ শব্দৰ অৰ্থ ক'ব গ'লে এতিয়া সময় লাগিব কিজানি, সেইকাৰণে অৰ্থ কৈ নাযাওঁ। যদি মোৰ চেনেল নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এণ্ড কমেণ্ট কৰিব। প্ৰবৃত্তি ইংৰাজী প্ৰতিশব্দ ইনষ্টিং শব্দটো কি ভাষাৰ পৰা আহিছে? A লেটিন শব্দ, B গ্ৰীক ভাষা, C ফৰাচী ভাষা, D ওপৰ এটাও নহয়।
কোন ভাষাৰ পৰা আহিছে লেটিন ভাষাৰ পৰা ৰাইট এনসাৰ এ লেটিন ভাষাৰ পৰা ইনষ্টিন শব্দৰ অৰ্থ হ'ল ইনষ্টিন ভাষা মই কৈ দিওঁ ইনষ্টিন লেটিন ভাষাৰ INSTINCTUS ইনষ্টিংটাছ শব্দৰ পৰা আহিছে ইয়াৰ অৰ্থ হ'ল তাৰণা শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় পেভলভ হেনৰি পেষ্টলজিক মন্টেছৰি ওপৰ এটাও নহয় শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি হেনৰি পেষ্টলজিক জনা যায় বি নম্বৰ সাইকোলজিয়া কিতাপখন কোনে লিখিছিল পেভলভে হেনৰি পেষ্টলজিকে মন্টেছৰিয়ে ৰডলফ গোকেলে সাইকোলজিয়া গ্ৰন্থৰ ৰচক আছিল ৰডলফ গোকেল অপচন নম্বৰ ডি ৰডলফ গোকেল প্ৰথম মনোবৈজ্ঞানিক গৱেষণাগাৰ স্থাপন কৰা মনোবৈজ্ঞানিকজনৰ নাম কি প্ৰথম মনোবৈজ্ঞানিক গৱেষণাগাৰ স্থাপন কৰা মনোবৈজ্ঞানিকজনৰ নাম হ'ল এ উন্দ বি ৰুছু সি পেভলভ ডি মন্টেছৰি ৰাইট এনসাৰ হ'ব এ উন্দ ৰাইট এনসাৰ হ'ব উন্দ প্ৰথম মনোবৈজ্ঞানিক গৱেষণাগাৰ ক'ত স্থাপন হৈছিল লেইপজিং নামৰ ঠাইত কোনে স্থাপন কৰিছিল উন্দে স্থাপন কৰিছিলে ক'ত কিমান চনত হৈছিল 1879 চনত কিমান চনত 1879 প্ৰথম অৱস্থাত মনোবিজ্ঞানক কিহৰ বিজ্ঞান বুলি কোৱা হৈছিল প্ৰথমতে যেতিয়া মনোবিজ্ঞান শব্দটো উদ্ভাৱন হৈছিল তেতিয়া আত্মাৰ বিজ্ঞান বুলি কোৱা হৈছিল প্ৰথম অৱস্থাত মনোবিজ্ঞানক আত্মাৰ বিজ্ঞান বুলি কোৱা হৈছিল বৰ্তমান সময়ত মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয় NCERT কিমান চনত স্থাপন হৈছিল NCERT 1961 চনত ছেপ্টেম্বৰ মাহত স্থাপন কৰা হৈছিল NCERT কিমান চনত SCERT গঠন কৰা হৈছিল 1985 চনত বিদ্যালয় ঘৰৰ আকৃতি ইংৰাজী কি আখৰৰ দৰে হ'ব পাৰে বিদ্যালয় যেতিয়া বনাম আমি কি আখৰৰ দৰে হ'ব লাগিব HELT H ৰ দৰে ইৰ দৰে ই দৰে এলৰ দৰে আৰু টিৰ দৰে এভালুচন অফ এডুকেশ্যন থিয়ৰী নামৰ পুথিখন কোনে লিখিছিল চাৰ্জন আডামছ শিক্ষক হ'ল ব্ৰহ্মাৰ প্ৰতিছবি কথাষাৰ কোনে কৈছিল মনু সন্যাসীয়ে কোনটো কালত শিশুৱে আনুষ্ঠানিক শিক্ষা লাভ কৰে বাল্যকালত বীৰ পূজা কোনটো কালৰ বৈশিষ্ট্য কৈশোৰ কালৰ অসম প্ৰাথমিক শিক্ষা আইন প্ৰণয়ন কৰা হৈছিল 1926 চনত ভাৰতৰ প্ৰথম শিক্ষা আয়োগ হাণ্টাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল A 1882 চনত B 1880 চনত C 1889 চনত D 1899 চনত হাণ্টাৰ আয়োগ গঠন কৰা হৈছিল 1882 চনত নাপাহৰিব এন আউটলাইন অফ সাইকোলজি গ্ৰন্থৰ ৰচক কোন মেকডুগাল ফ্ৰৱেল পেভলভ এণ্ড মন্টেছৰি অপশ্যন নম্বৰ এ ৰাইট এনসাৰ মেকডুগাল স্কুলিং এজ বুলি কোৱা হয় শৈশৱ কালক বাল্যকালক কৈশোৰ কালক ওপৰত এটাও নহয় স্কুলিং এজ বুলি কোৱা হয় বাল্যকালক ৰাইট এনসাৰ বি এমিল গ্ৰন্থৰ ৰচক কোন মেকডুগাল ফ্ৰৱেল পেভলভ ৰুছু ৰাইট এনসাৰ ডি ৰুছুৱে এমিল নামৰ গ্ৰন্থখন লিখিছিল পাৰ্চন মানে কি পাৰ্চনেল শব্দটো পাৰ্চনা হ'ল লেটিন ভাষাৰ পাৰ্চনা শব্দৰ পৰা আহিছে পাৰ্চনা মানে অৰ্থটো কি মুখা হাড় ভৰি ওপৰত এটাও নহয় ৰাইট এনসাৰ অপশ্যন নম্বৰ এ মুখা সাইকোলজিক্যাল টাইপস গ্ৰন্থৰ লেখক কোন কাৰ্ল ইউং NCERT প্ৰধান কাৰ্যালয় ক'ত আছে নতুন দিল্লীত মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন WBR এডুকেশ্যন শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে লেটিন ভাষাৰ পৰা ভাৰতবৰ্ষৰ চৰকাৰী শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা সংস্থাটো কি NCERT গঠনবাদ সম্পৰ্কে ধাৰণা কোনে আগবঢ়াইছিল জিন পিয়াজে ৰসাক কোনে উদ্ভাৱন কৰিছিল হেৰমেন ৰসাকে নৈদানিক পদ্ধতি কোনে প্ৰথমে ব্যাখ্যা কৰিছিল 1896 চনত উইটমাৰ নামৰ ব্যক্তিজনে প্ৰথম ব্যাখ্যা কৰিছিল কিমান চনত 1819 চনত কোনে উইটমাৰ Thank you watching History Yatra. Please subscribe the channel.